মানুহৰ তিনিখন হাত থাকে, আপুনি গম পায়নে? সোঁহাত, বাওঁহাত আৰু অজুহাত। সোঁহাত আৰু বাওঁহাতৰ কথা বাৰু আমি গম পালোঁ, কিন্তু অজুহাতটো কি বস্তু? অজুহাত হৈছে এনেকুৱা এখন হাত, সেইখন কিন্তু দৃশ্যমান নহয়, অদৃশ্য হাত, যিখনে আপোনাৰ উন্নতিত বাধা দিয়ে। তাৰমানে আপুনি যদি আগুৱাই যাব বিচাৰে, সি লাহেকৈ পিছলৈ টানে। গতিকে অজুহাত হৈছে আমাৰ অতি ডেঞ্জাৰাছ বস্তু। আৰু এই কথাখিনি মেজিক অফ থিংকিং বিগ নামৰ কিতাপখনত ডেভিড জে স্কোৱাৰ্জে খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে, যাক তেওঁ এক্সকিউজাইটিছ নাম দিছে। এক্সকিউজ, তাৰ পৰা এক্সকিউজাইটিছ। যেনেদৰে গেষ্ট্ৰাইটিছ, ফেৰিংজাইটিছ, লেৰিংজাইটিছ এইবিলাক একোটা একোটা শৰীৰৰ বেমাৰ, তেনেকৈ মানুহৰ মনৰ এটা বেমাৰ আছে, সেইটো হৈছে এক্সকিউজ, যাক লিখকে এক্সকিউজাইটিছ বেমাৰ বুলি কৈছে। আৰু তাক আমি অসমীয়াত এনে বুলি ক'ব পাৰোঁ, অজুহাত বেমাৰ। আৰু এই চেপ্টাৰটোত লিখকে এই অজুহাত বেমাৰটোৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি সেই কথাখিনি খুব সুন্দৰকৈ বৰ্ণনা কৰি দিছে। আৰু চেপ্টাৰটোৰ নামটো সেইকাৰণে দিছে, কিয়ৰ ইয়ৰ চেল্ফ ফ্ৰম এক্সকিউজাইটিছ, দ্য ফেলিয়ৰ ডিজিজ। আৰু যাক আমি অসমীয়াত এনেকৈ ক'ব পাৰোঁ, বিফলতাৰ কাৰক অজুহাত বেমাৰৰ পৰা নিজক আৰোগ্য কৰক। মানুহৰ বিষয়ে কৰা গভীৰ অধ্যয়নৰ পিছত লিখকে এটা কথা আৱিষ্কাৰ কৰিছে যে বিফল লোকসকলে অনবৰতে এটা মন হননকাৰী চিন্তাত ভুগি থাকে, আৰু সেই চিন্তাটোক তেওঁ অজুহাত বেমাৰ বুলি কৈছে। আৰু প্ৰত্যেক বিফলতাৰ আঁৰত এই বেমাৰটো অতি প্ৰকট ৰূপত দেখা যায়। লিখকে কৈছে যে সৰ্বসাধাৰণ প্ৰায় মানুহৰে অন্ততঃ এটা হ'লেও এই বেমাৰৰ লক্ষণ থাকে। আপুনি লক্ষ্য কৰিব যে সফলতাৰ হাৰ বাঢ়ি যোৱাৰ লগে লগে এই লক্ষণবোৰৰ সংখ্যা কমি কমি গৈ আছে। আপুনি দেখিব যে যিসকল লোকে কোনোফালে উন্নতি কৰিব পৰা নাই, অথবা তেওঁলোকৰ হাতত উন্নত হোৱাৰ কোনো ধৰণৰ আঁচনি নাই, তেওঁলোকৰ কিয় নাই তাৰ সমৰ্থনত এপাচিমান অজুহাত গোটাই থৈ দিছে। কিয় নাই, কিয় নোৱাৰিব, কিয় নহ'ব ইত্যাদি। লিখকে কৈছে যে অন্য বেমাৰৰ দৰে যদি অজুহাত বেমাৰকো প্ৰপাৰলি ট্ৰিটমেণ্ট কৰা নাযায়, তেনেহ'লে ই বেছি বেয়ালৈ গতি কৰে। তেওঁ কৈছে যে এই বিফলতাৰ বেমাৰটোৰ এজন ভুক্তভোগীয়ে এবাৰ যদি এটা ভাল অজুহাত বিচাৰি লৈছে, তেনেহ'লে তেওঁ সেইটোতে লাগি থাকে। আৰু লাহে লাহে তেওঁ নিজৰ লগতে আনকো পতিয়ন নিয়ায় যে তেওঁ কিয় আগবাঢ়ি যাব পৰা নাই বা কিয় নোৱাৰিব। প্ৰতিবাৰে যেতিয়া ভুক্তভোগীজনে সেই অজুহাতটো দেখুৱায়, তেতিয়া সি মানুহজনৰ অৱচেতন মনত স্থায়ী হৈ সোমাই যায়। ধনাত্মক বা ঋণাত্মক যি চিন্তাই নহওক, একেৰাহে যদি পুনৰাবৃত্তি কৰি থকা যায়, তেনেহ'লে সি মানুহৰ মনত অতি শক্তিশালী আৰু স্থায়ীভাৱে ডাঙৰ হৈ যায়। এই অজুহাত বেমাৰৰ ৰোগীজনে প্ৰথমতে জানে যে তেওঁৰ অজুহাতটো সিমান সঁচা নহয়, কিন্তু তাক যেতিয়া তেওঁ সঘনাই পুনৰাবৃত্তি কৰি থাকে, তেতিয়া বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে তেওঁ অজুহাতটো সঁচা, আৰু তাকেই তেওঁ তেওঁৰ বিফলতাৰ প্ৰধান কাৰণ বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। গতিকে সফল হ'বলৈ হ'লে নিজকে এই অজুহাত বেমাৰৰ বিৰুদ্ধে টীকাকৰণ কৰি ল'ব লাগিব। সাধাৰণতে দেখা পোৱা অজুহাতবিলাকৰ ভিতৰত লিখকে ইয়াত 4 প্ৰকাৰৰ অজুহাতৰ কথা উল্লেখ কৰিছে। প্ৰথম অজুহাত হৈছে স্বাস্থ্যৰ অজুহাত, দ্বিতীয়তে অজুহাত হৈছে মগজু বা বুদ্ধিমত্তাৰ অজুহাত, তৃতীয় বয়সৰ অজুহাত, আৰু চতুৰ্থ হৈছে ভাগ্যৰ অজুহাত। স্বাস্থ্যৰ অজুহাত বেমাৰৰ কথা উল্লেখ কৰি লিখকে কৈছে যে স্বাস্থ্যৰ অজুহাত বেমাৰটো মোৰ গাটো ভাল লাগি নাথাকাৰ পৰা আৰম্ভ হৈ মোৰ এইটো অসুখ সেইটো অসুখত শেষ হয়গৈ। মানুহে নিজৰ বেয়া স্বাস্থ্যক হাজাৰ হাজাৰ ৰূপত আৰু বিভিন্ন ক্ষেত্ৰত নিজৰ বিফলতাৰ কাৰণ হিচাপে ব্যৱহাৰ কৰে। এইখিনিতে লিখকে তেওঁৰ এজন ডক্তৰ বন্ধুৰ উদ্ধৃতি এটা এনেদৰে দিছে, এটা সম্পূৰ্ণ সুস্থ প্ৰাপ্তবয়স্কৰ শৰীৰ এটা পোৱাটো এটা অবাস্তৱ কথা। অৰ্থাৎ প্ৰাপ্তবয়স্কৰ হোৱাৰ পিছত কিবা এটা শাৰীৰিক অসুস্থতা থকাটো বা অসুবিধা থকাটো স্বাভাৱিক। প্ৰত্যেক মানুহৰে কিবা এটা নহয় কিবা এটা শাৰীৰিক অসুবিধা বা অসুস্থতা থাকেই। বহুতেই সেই স্বাস্থ্যৰ অজুহাতৰ ওচৰত সম্পূৰ্ণৰূপে বা আংশিকভাৱে হ'লেও নিজকে সমৰ্পণ কৰি দিয়ে, কিন্তু সফলতা চিন্তা কৰা লোকসকলে সেইটো নকৰে। মানুহে সদায় মৃত্যু নোহোৱালৈকে ভালদৰে জীয়াই থাকিম, এই ভাৱভংগীত থাকিব লাগে। এই প্ৰসংগত লিখকে তেওঁৰ দুজন লোকৰ নিজা নিজা বেমাৰক লৈ কেনেকুৱা উপলব্ধি আছিল সেই বিষয়ে উল্লেখ কৰিছে। প্ৰথমজন আছিল প্ৰায় 30 বছৰীয়া এজন ডেকা ল'ৰা, যি কেইবাবছৰ ধৰি হাৰ্টৰ অসুখত ভুগি আছিলে। এবাৰ এখন হেল্থ সম্পৰ্কীয় ছেমিনাৰ এটেণ্ড কৰাৰ পিছত ল'ৰাজন আহি তেখেতক সুধিলে যে ছেমিনাৰখন ভালেই পালে, কিন্তু তেওঁৰ ক্ষেত্ৰত সেইখিনি প্ৰযোজ্য হ'বনে নহ'ব তেওঁ সেইটো সন্দেহ আছে। কাৰণ তেওঁ কেইবাবছৰ ধৰি হাৰ্টৰ অসুখত ভুগি আছে, আৰু 4জনকৈ ডক্তৰক দেখুৱাৰ পিছতো কোনেও একো ধৰিব পৰা নাই। গতিকে তেওঁ লিখকৰ পৰা পৰামৰ্শ বিচাৰিছে। তেতিয়া লিখকে ক'লে যে মই তোমাক 3টা পৰামৰ্শ দিম। প্ৰথম পৰামৰ্শ হৈছে তুমি 5মজন হাৰ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ যোৱা
আৰু তেওঁৰ ডায়েগনচিছটোকে সম্পূৰ্ণ চূড়ান্ত বুলি ধৰি লোৱা, কাৰণ এইটোক লৈ যদি অশান্তি পাই থাকা তেতিয়াহ'লে তোমাৰ হাৰ্টৰ অসুখটো বেছি জটিল হৈ পৰিব পাৰে। কাৰণ কিয় জানানে, কিবা এটা হৈছে নেকি বুলি বিচাৰি ফুৰিলে শেষত ৰোগটো হৈ যায়। দ্বিতীয়তে মই তোমাক ডক্টৰ চিনলাৰৰ হাউ টু লিভ 65 ডেইজ এ ইয়েৰ নামৰ কিতাপখন পঢ়াৰ পৰামৰ্শ দিওঁ। সেই কিতাপখনত ডক্টৰে লিখিছে যে হস্পিটেলৰ প্ৰতি 5খন বিচনাৰ 4খনতে আৱেগৰ দ্বাৰা প্ৰৰোচিত বেমাৰে আক্ৰান্ত ৰোগী থাকে। অৰ্থাৎ তেওঁলোকে যদি তেওঁলোকৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন তেনেহ'লে তেওঁলোকে বেমাৰটো ভালেই পালেহেঁতেন। তৃতীয়তে মই তোমাক মৃত্যু নোহোৱালৈকে মই ভালদৰে জীয়াই থাকিম এই ভাৱভংগীটো গঢ়ি ল'বলৈ দিওঁ। তাৰপিছত লিখকে দ্বিতীয়জন লোকৰ কথা উল্লেখ কৰিছে, যি আছিল যক্ষ্মা ৰোগত বেয়াকৈ আক্ৰান্ত হোৱা তেওঁৰ এজন উকিল বন্ধু। সেই বন্ধুজনে জানিছিল যে গোটেই জীৱনটো তেওঁ কঠোৰ ৰুটিনৰ মাজেৰে পাৰ কৰিব লাগিব, তথাপি তেওঁ ওকালতি এৰি দিয়া নাছিল। পৰিয়ালৰ ভৰণ পোষণ আমোদ প্ৰমোদ একোকে বাদ নিদিয়াকৈ এটা সুন্দৰ জীৱন উপভোগ কৰিছিল। ইতিমধ্যে ৭৮ বছৰ পাৰ হৈ যোৱা সেই মানুহজনৰ জীৱন দৰ্শন প্ৰকাশ এনেদৰে কৰিছিল, মই মৃত্যুৰ দিনটোলৈকে সম্পূৰ্ণভাৱে জীয়াই থাকিব বিচাৰোঁ। মই জীৱন আৰু মৃত্যুৰ দুমোজাত থকা এটা জীৱন পাব নিবিচাৰোঁ। এই গ্ৰহটোত মোৰ শেষ দিনটোলৈকে মই জীয়াই থাকিব বিচাৰোঁ। অৰ্ধ জীৱিত অৱস্থাত কিয় জীয়াই থাকিম? প্ৰতি মুহূৰ্ত মৃত্যুক লৈ হতাশ হৈ থকাটো মৃত্যু হোৱাৰ দৰে একে কথা। এই দুটা উদাহৰণ দাঙি ধৰি লিখকে কৈছে যে আপুনি আপোনাৰ স্বাস্থ্যৰ সমস্যাক দুই ধৰণে ল'ব পাৰে। প্ৰথম মানুহজনৰ ক্ষেত্ৰত দেখা গৈছিল যে তেওঁৰ শাৰীৰিক অসুস্থতা হৈছে নে নাই হোৱা সেইটো খাটাং নোহোৱাকৈ তেওঁ বিৰক্তি, হতাশা আৰু পৰাজয় স্বীকাৰ কৰি জীৱনত আগুৱাই যাব নোৱাৰিব বুলি ধৰি ল'লে। আনহাতে দ্বিতীয়জন মানুহৰ ক্ষেত্ৰত দেখা গৈছিল যে অতি সংকটজনক ৰোগত আক্ৰান্ত যদিও মানুহজন কিন্তু অত্যন্ত আশাবাদী, জীৱনত কিবা এটা কৰাৰ আশা প্ৰকাশ কৰিছে। স্বাস্থ্য সম্পৰ্কে কি ধাৰণা লয় দুয়োৰে মাজত পাৰ্থক্য সেইটোৱেই। তাৰ পাছত লিখকে তেওঁৰ নিজৰ সম্পৰ্কে কৈছে যে তেওঁ নিজেও এজন ডায়েবেটিছ ৰোগী আৰু এই ৰোগটোৰ বিৰুদ্ধে তেওঁক সকিয়নি দিয়া হৈছিল এনেদৰে যে ডায়েবেটিছ হৈছে এটা শাৰীৰিক অৱস্থা, কিন্তু ইয়াৰ প্ৰতি যি ঋণাত্মক ভাৱভংগী লয় সেইটোৱেহে বেছি ক্ষতি কৰে। ইয়াক লৈ যদি আপুনি বিৰক্ত হৈছে তেতিয়াহ'লে কিন্তু ই বেছি কষ্ট দিব। স্বাস্থ্যৰ অজুহাতৰ ক্ষেত্ৰত নিজৰ জিভাক সংযত কৰাৰ 4টা উপায় দিছে লিখকে। তাৰে প্ৰথমটো হৈছে যে নিজৰ স্বাস্থ্যৰ কথা আনক কোৱাৰ পৰা বিৰত থাকক, কাৰণ কৈ থাকিলে সাধাৰণ চৰ্দি এটাও বহুত ডাঙৰ হৈ পৰে। অসুখৰ কথা পাতি থকাটো অদৰকাৰী গছত সাৰ পানী যোগোৱাৰ দৰে একে কথা। তদুপৰি আনক আপোনাৰ অসুখৰ কথা কৈ থাকিলে আনে আমনি পায়। এটা কথা মনত ৰাখিব, সফল ব্যক্তিসকলে নিজৰ বেয়া স্বাস্থ্যৰ কথা কাৰো আগত নকয়। দ্বিতীয়টো হৈছে স্বাস্থ্যক লৈ বিৰক্ত হোৱাৰ পৰা বিৰত থাকক। তৃতীয়টো হ'ল আপোনাৰ স্বাস্থ্য যেনেকুৱা আছে সেয়ে ভাল বুলি সঁচাকৈ কৃতজ্ঞ হওক। এইখিনিতে লিখকে এটা পুৰণা প্ৰবাদ উল্লেখ কৰিছে, মই ভৰি নথকা মানুহজন লগ নোপোৱালৈকে নিজৰ ফটা জোতাযোৰক লৈ দুখী দুখী ভাৱ এটা লৈ আছিলোঁ। চতুৰ্থটো হৈছে যে নিজকে সদায় মনত পেলাই দিয়ক যে কাপোৰযোৰ পুৰণা হৈছে বুলি দলিয়াই দিয়াতকৈ নফটালৈকে পিন্ধি থকাই ভাল। জীৱনটো উপভোগ কৰক, নষ্ট নকৰিব। হস্পিটেলৰ বিচনাত পৰি থাকিম বুলি ভাবি ভাবি জীৱনটো পাৰ নকৰিব। অধ্যায়টো যথেষ্ট দীঘল হোৱাৰ বাবে গোটেইখিনি কথা সামৰিব পৰা নগ'ল, গতিকে মই আৰু বেলেগ ভিডিঅ' বনাই আছোঁ সেই অধ্যায়টোৰ ওপৰতে। গতিকে ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।